গাইজ ওয়েলকাম বেক টু মাই চেনেল। তো কি খবৰ সকলোৰে ভালে চাগে। তো মোৰ ভাল বৰ্তমান। তো আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। তো ভিডিঅ'টো আপোনালোকে অলপ বেছি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি আগলৈ আগবঢ়াই দিব। তো আজি আহিছোঁ এখন বিয়া অনুষ্ঠানত, আমাৰ ঘৰৰে বিয়া হয়। তো কেনেকুৱা ধৰণৰ তাৰ পৰিৱেশটো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব শেষলৈকে। আগৰ মেইন বস্তু দেখাইছোঁ আপোনাৰ তুলনি বিয়া, যিহেতু এয়া কইনা গা ধুবৰ কাৰণে ইমান সুন্দৰকৈ বেৰখন বজাইছে। চব ইয়াত কলপুলি লাগিছে আপোনাৰ 1 2 3 4 5 6 7 8 9টা লাগিছে। খুব সুন্দৰকৈ বনাইছে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে বেৰখন। আৰু এইফালে এটা মানে দৰা হিচাপে দিয়ে, এইবিলাক নিয়ম আছে আৰু কিছুমান, সকলোবিলাক এনেধৰণে কৰি আছে। আৰু এতিয়া ভিতৰলৈ গৈ থাকোঁ বলক, বিয়া ঘৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিছোঁ। বিয়া ঘৰত বৰ্তমান এতিয়া মানুহ বেছি অহা নাই, আহিছে আৰু লাহে লাহে। এইফালে আমাৰ কইনাজনী, এয়া আমাৰ ভণ্টি আহিছে। এয়া কোন বিয়া ভনী? এয়া মাইনা। তো অলপ ভিতৰলৈ যাওঁ, বনোৱা কোণাটো মেইন দেখাই দিছোঁ আপোনালোকক। খোৱা বোৱাটো এইফালে মানে ইয়াতে খোৱা বোৱা কৰা হ'ব, ব্যৱস্থা কৰিছে। এয়া বৰ্তমান ভাত মানে পূৰা ৰেডি হৈ গৈছে। ভাত এইখিনি এনেকৈ বনাই পিনি ইয়াত থৈছে আৰু এইফালে কিবা কিবি বনাই আছে, মাংস চাংস। ভিডিঅ' কৰিছে নি? এয়া আমাৰ মুকুল পিঁয়াজ কাটি আছে আৰু এয়া বলক কাই চাই আছে ৰখি পিনে। মই ৰান্ধনীত আছোঁ দেই, মই ভাত বনোৱা হেত। এইফালে চাই কওক। এয়া মাছৰ তৰকাৰী হৈ গ'ল বলক, মই গৈ ওচৰলৈ দেখাই আছোঁ। এইফালে মাছৰ তৰকাৰী হৈ গ'ল ধুনীয়াকৈ, সৰিয়হ বিলাহী আৰু মাছ বনাইছে। এটা কথা আৰু এইফালে কি কি আছে? এইটো যে ইয়াত আছে ভাত, মাংসটো দি যোৱাটোৱে এয়া আছে মাংস চব্জি বনাই ৰেডি হৈ গ'ল। বনাই দি আৰু এইফালে নিৰামিষ চব্জি পূৰা ধুনীয়াকৈ হৈ গ'ল, বনাই লৈ গৈছে। আৰু ইয়াত আছে মানে এইখিনি ঔটেঙা ধুনীয়াকৈ কাটি থৈছে। ঔটেঙাৰ লগত কি বনাব চাওক, এয়া পূৰা মানে ব্ৰইলাৰ পেটু, ঠেং মাথা, এইখিনি ধুনীয়াকৈ পূৰা এটা চাটনা হ'ব, জলকীয়া ভাজি। আৰু এইফালে মাংস ধুনীয়াকৈ ৰেডি হৈ আছে, পিঁয়াজ আৰু ফ্ৰাই কৰি আছে। এইফালে আমাৰ ৰান্ধনীকেইজন গাঁৱৰে হয়, ধুনীয়াকৈ বনাই আছে, সকলোকে দেখাই দিছোঁ। এয়া আমাৰ ভিনি পূৰা এতিয়া কি বনাব, জলকীয়া ভাজি। আৰু এইফালে চব্জি, নিৰামিষ চব্জি। তো গাঁৱত এনেধৰণে চৌকা খান্দি লৈছে চব ধুনীয়াকৈ, পূৰা জুইত মজাকৈ বনাইছে। এইফালে আৰু ভাত বহাব, পানী গৰম কৰি আছে। তো এইফালে আমাৰ প্ৰসাদ কাই বনাই আছে ধুনীয়াকৈ। প্ৰসাদ কাই চাই দিয়ক। লাগিছিলে পূৰা জলকীয়া ভাজি বনাবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি আছে। তাৰপিছত এইফালে বনাব মুড়িগণ্ডা, এইফালে পিঁয়াজ পূৰা ফ্ৰাই কৰি আছে। আৰু মনে চকাই এয়া হাতত মছলা লৈ ৰেডি হৈ আছে দিবৰ কাৰণে। এইফালে মাছৰ মাথা আৰু এনেকৈ কৰি বেঙেনা ধুনীয়াকৈ মুড়িগণ্ডা বনাব। আমাৰ কিয়ন কাইদেউ, কিয়ন কাইদেউ মানে হেৰি কৰিছে, গুদাম ৰখিয়া দিছে। এইফালে মানে এইটো গুদাম ধুনীয়াকৈ বস্তু পাতি আছে ভিতৰত। তো আপোনালোকক এনেই অকণমান দেখাই দিছোঁ মই এনেকৈ। এয়া ধুনীয়াকৈ বস্তু চস্তু আছে। আৰু এটা মানে গুদাম থাকে আৰু বিয়া সভা হ'লে কিয়ন কাই ধুনীয়াকৈ ৰখীয়া হৈছে। কোনোবা বস্তু লাগিলে কিয়ন কাই খুজিবলগীয়া হৈছে আৰু কিয়ন কাই দি আছে। অকলে অকলে বেচাটো বহি আছে দেই, পূৰা গেম খেলি আছে, চব গেম খেলি খেলি বহি আছে। এয়া আলহী আহিলে আমাৰ এইজনী ভনীয়া বাই, আৰু এয়া আমাৰ হেৰি ভণ্টি বাইদেউ আহিলে। আৰু এইফালে কোন আছে? এই আলহী চিনি পোৱা নাই, জুচ নাই খা নেকি? এয়া আমাৰ খুৰীদেউ। এইফালে আমাৰ কবি নব দেই, কি কৈছে, তামোল খাইছে নেকি? এয়া মাইনাই আজি তামোল দোকান দিছে। হয়, তামোল দোকান বিক্ৰী হৈছে নাই? পূৰা ভিৰ মাৰিছে নেকি? এই আজিয়ে কমাই লওঁ চান্স আৰু আজি। গৈছোঁ। এয়া ববুল,
বুবুলে কি দিছ নিৰামিষ চব্জি অঁ নিৰামিষ এই মোক অকণমান সৰহকৈ দিবি হা মাংস চাংস ইয়াৰ ধুনীয়াকৈ মানুহে সকলো বহিছে খোৱা বোৱা চলি আছে অঁ এই ভাইটিহঁতে ধুনীয়াকৈ খাবা দেই লাগিলে খুজিবা হা এয়া এটা ভাইটি এয়া আমাক ঋতু এয়া মাংস দি আছে এই মাংস আমাক দুবাই দিবি হা মনে মনে কৈছে দলাখন থাকিলে ঠিক আছে দেই মোৰ সখী মানে একদম বিয়া পতা সখী কোৱা আকৌ সখীৰ নামটো কৈ দিয়া অঁ এয়া এতিয়া আমি একেলগে চবেই এয়া চবেই আমাৰ বাবুল আছে দেখাই নাই বাবুল আছে আৰু এইপিনে আমাৰ ভিনি আছে দেই এইপিনে আমাৰ ভণ্টি চবেই একেলগে বহি লৈছোঁ এতিয়া আমাক ভাত দিছে এনেকৈ অঁ এতিয়া আমি খাই আছোঁ আপোনাক খোৱাটো দেখাম বাৰু অঁ এয়া আমাৰ দিয়া ভনী বহিছে দেই এয়া চব এয়া আমাৰ বেটাকণ এইবোৰ চোৱা আকৌ এয়া মেইন বস্তুটো আহি গৈছে মাংসটো মাংস মনে মনে আমাক দুবাই দিবি হা ভিনি আহিলে একদম নিৰামিষ চব্জিকে আনিছে আৰু ভিনিয়ে দেই ভিনিকেইটা বেছিকৈ খুজিবও নোৱাৰোঁ মই বেলেগ চব্জি হ'লে খুজিলোঁ হয় ন জলকীয়া ভাজিটো দিব অকণমান জলকীয়া ভাজিটো অলপ দুবাৰ দিব মনে মনে এতিয়া ভাত দিলে দালি আৰু নিৰামিষ চব্জি আৰু এইবিলাক আছে মাংস আৰু এইবিলাক চবেই খাই আছে এতিয়া বাকী জলকীয়া ভাজি সখী দি আছে দেই খানাটো কেনেকুৱা আছে ধুনীয়া আছে এইবিলাক চবেই খাই আছে এটি খাইছে নাই এইবিলাক চব এয়া আমাৰ ৰিয়া ভণ্টি আৰু তোমাৰ এয়া আমাৰ কল্যাণী এয়া আমাৰ দুইজনী ভতিজা হয় দেই আপোনালোকে এয়া হৈছে আমাৰ এইফালে আমাৰ কইনা দেউতাক আৰু এইফালে আছে আমাৰ কইনা মা এয়া মইনা নমস্কাৰ ধুনীয়াকৈ এটা দিয়ে অঁ এইফালে আছে অঁ এয়া নাহতীয়া পাইছে আমাৰ কইনা কি জেঠাইক ন তামোল দি আছে নেকি এখন দিয়ক অঁ তামোলখন এতিয়া আহনি এখনলৈ আহি গ'লোঁ মই এতিয়া পূৰা খাই বৈ আহিলোঁ মাছো টেষ্ট কৰিলোঁ মাংস টেষ্ট কৰিলোঁ আৰু গোটেই চব্জি সকলোখিনি টেষ্ট কৰিলোঁ তো ৰান্ধনীকেইজনী আকৌ এবাৰ দেখাইছোঁ মানে সকলোৱে কৈছোঁ ৰান্ধনী ভিনি খানাটো কিন্তু বিৰাট মস্তি হৈছে চবতে নিমখ ধুনীয়া আছে অঁ একদম মজা ভাল হয় ৰাইজে খাই ভাল পাইছে আৰু মই কেইবাজনকো সুধি আহিছোঁ ভাল আছে কৈছে আৰু ময়ো খাই বৈ আহিছোঁ এতিয়া ধুনীয়া আৰু এইফালে পিঁয়াজ কোনে কাটি আছে অঁ এইফালে এতিয়া মাংস আকৌ এবাৰ বনাই আছে ঘামি গৈছোঁ চাই লোৱা এই পূৰা ঘামি গৈছেগৈ এই মনে চৰকাৰে পূৰা আলু ফ্ৰাই কৰি দি আছে এজন কোন হয় আৰু এইফালে অৰুণাকাৰ আছে এজন কোন হয় এইটো আপুনি চাব পাৰিব কাইলৈ কিন্তু খানাটো কিন্তু পূৰা টেষ্টি আছে দেই আপুনি সকলোৱে কৈছোঁ খানাটো একদম পূৰা মস্তি হৈছে অঁ কাম ওলাই গৈছে অঁ একদম ধুনীয়া আছে এই বলক খাই একেবাৰে বিয়া ৰাইক যে এই চাওক এই খোৱা মানে জেগাত ঠাই নাপালে ৰান্ধনি খাওঁতে আহি পূৰা কাঁহী দিলৈ মাৰিছে চব এই পূৰা দি আছে এয়া মৰ্ণিংগাই চাওক পিঁয়াজ কাটি আছে বেচেৰাটো একদম পিঁয়াজ কাটোতে কান্দি গৈছেগৈ এয়া চাওক পিঁয়াজ কেনেকৈ গুজাই চাওক আপোনালোকে যদি পিঁয়াজ কাটিব নাজানে এখনৰপৰা শিকি লওক কেনেকুৱা পিঁয়াজ কাটি চাওক অঁ বাকলি গুচাই আছে আৰু কাটিংটো পাছত দেখাব অলপ পাছত অঁ মাংস বাতি সলাই আছে ধুনীয়াকৈ চাওক মাংস বাতি সজোৱা আছে এইফালে আমাৰ ভাই দাস ভাই চাবি আকৌ মাংস দুবাৰ দি কেতিয়াও নিদিবি চবকে এবাৰ দিবি বাছত নুজুলিলে দিগদাৰ হ'ব কিন্তু আৰু এইফালে ধুনীয়াকৈ মাংস চব্জি আছে ভাই দি আছে আৰু এতিয়া মাছ আমাৰ সখী চোৱা মাছ জুপি দিম বুলি ভাবিছা নেকি আকৌ মাছ জুপি দিবা মাছ আছে এলকে লক্ষীকান্ত মানে এওঁ পূৰা এতিয়া খোৱা নাই খাবহে তেওঁ খোৱাটো আপোনাক দেখাম বাৰু ৰিভিউটো কেনেকুৱা দিয়ে এতিয়া মানে দিয়া মানে লাগি আছে এয়া আমাৰ চবেই খাই আছে সকলোৱে এয়া মৃদুল কেনেকুৱা আছে খানাটো ধুনীয়া আছে ন এয়া প্ৰণৱ খাই আছে এইফালে ভাইটি চবেই ধুনীয়াকৈ কিবা লাগিব নেকি মই লাগে যদি মই ভিতৰত কৈ দিম দুবাৰ দিবলৈ মাংসটো লাগিব নেকি নালাগে অঁ নালাগে কৈছে চবেই খাই বৈ ৰেডি আছে আৰু এইফালে সকলোৱে খাই আছে চব বল খাই যাওঁ এইফালে ববুলে খাই আছে এইফালে ৰণটো নবনাই এয়া আমাৰ গাঁৱৰ সকলোৱে মৰমৰ প্ৰিয় মানুহ নবকাই এইফালে চাওক নবকাই ওপৰলৈ চাওক অঁ এতিয়া খানাটো এই নবকাই খানাটো খাইছে আমাৰ গাঁৱৰ গোটেই সকলোৱে প্ৰিয় মানুহ দেই এইজন
আৰু ধুনীয়াকৈ খাইছে কেনেকুৱা আছে নমকাই ভাল আছে ঠিক আছে তেনেহ'লে অ'কে এয়া ভাইটিখনে এনে পূৰা উঘালিছে ইয়াত মানে ভিতৰত টোপোলা এটা দিয়া হয় ন এটি পইচা পূৰা উঘালিছে কল বুলি উঘালিব পৰা নাই এতিয়া বেচাকেইটা পূৰা কষ্ট কৰি লাগি আছে চব উঠালে জোৰ লগা